হেল্ল' এভৰিৱান, এটা কথা জানেনে? যেতিয়া আপোনাৰ উন্নতি, আপোনাৰ জীৱনত সুখ আহিব, আপোনাৰ সংসাৰ ঠিকেৰে চলি থাকিব, আপুনি কেনেকৈ গম পাব জানেনে? আপোনাৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে সেইটো আপোনাক ব্যক্ত কৰিব। আপোনাৰ বদনাম, আপোনাৰ সংসাৰক লৈ কথা, সকলোখিনি আলোচনা কৰিব, যিটো বৰ্তমান মোৰ লগত হৈছে। হয়, মই আজি আপোনালোকক জনাব বিচাৰিছোঁ, মই মোৰ সংসাৰ, মোৰ জীৱন, মই যি কৰি থাকোঁ সকলোখিনিক লৈ মই সুখী আৰু মোৰ ঘৰৰ মানুহ সকলোৱে মোক ছাপোৰ্ট কৰি আহি আছে। তো যিসকলে সময় দি কিনে মোৰ সেই কমেণ্টখিনি বা মোৰ লগত যিখিনি বৰ্তমান ঘটিছে কৰিব চেষ্টা কৰিছে, তেওঁলোকক মই ফালৰ পৰা মই এটাই কথা ক'ব বিচাৰোঁ যে ধন্যবাদ আপোনালোকক। আপোনালোকৰ ইমান ব্যস্ত জীৱন এটা থকাৰ পিছতো আপোনালোকে মোৰ কথা আলোচনা সমালোচনা কৰিবলৈ, মোৰ সংসাৰৰ কথা আলোচনা সমালোচনা কৰিবলৈ যে সময় উলিয়াইছে, তাৰ বাবে মোৰ ফালৰ পৰা বহুতেই ধন্যবাদ। আপোনালোকৰ এই মটিভেশ্যনখিনিৰ কাৰণে মই আৰু আগুৱাই যাম আৰু মই মোৰ জীৱনত বা মোৰ সংসাৰত মই সুখী থাকিম। ধন্যবাদ।